জানো আহক 2023 বৰ্ষৰ এ নামৰ ব্যক্তিসকলৰ কেনে যাব। কিন্তু তাৰ আগতে মোৰ চেনেলটোত যদি আপুনি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। নামে কেৱল এজন মানুহৰ পৰিচয় বহন নকৰে, তাৰ লগতে বহু কথাই নামৰ পৰা বুজা যায়। নামৰ পৰাই জনা যায় এজন মানুহৰ স্বভাৱ চৰিত্ৰ অথবা তেওঁ আচাৰ ব্যৱহাৰ ধৰণ কৰণ কেনেকুৱা। এই কথা অৱশ্যে কিছু মানুহে মানি লয়, কিছুৱে নামানে। মানি লোৱা নোলোৱাটো তেওঁৰ নিতান্তই ব্যক্তিগত। জ্যোতিষশাস্ত্ৰৰ মতে নামৰ গুৰুত্ব অপৰিসীম। নামৰ লগত জীৱনৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ জড়িত হৈ থাকে। তেন্তে আহক জানো এ নামৰ ব্যক্তিসকলৰ 2023 বৰ্ষটো কেনে যাব। যদি আপোনাৰ নামৰ আখৰো যদি এ হয় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টত আপোনাৰ নামটো লিখিবলৈ নাপাহৰিব। যি ব্যক্তিৰ নাম এ দি আৰম্ভ হয় তেওঁলোক সদায় নিজৰ দক্ষতাৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰে। এওঁলোক সাধাৰণতে প্ৰভাৱশালী হয়। যিকোনো পৰিস্থিতিতে এনেলোকে নিজৰ নিয়ন্ত্ৰণত ৰাখে। এনেলোকে আনৰ নিয়ম মানি চলাতকৈ নিজৰ নিয়ম বনাই চলাতহে বেছি ভাল পায়। এওঁলোকে এডভেঞ্চাৰ ভাল পায়। কাৰো আগত নিজৰ দুৰ্বলতা প্ৰকাশ নকৰে। সকলো সময়তে নিজকে সাহসী আৰু আত্মবিশ্বাসী হিচাপে গঢ়ি তোলে। গতিকে 2023 বৰ্ষটো এ নামৰ ব্যক্তিসকলৰ বাবে যথেষ্ট উল্লেখযোগ্য বছৰ। ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাসেৰে কাম কৰিব পাৰিলে যথেষ্ট সফল হ'ব। শিক্ষা আৰু গৱেষণাৰ লগত জড়িত থকা লোকসকলৰ বাবে বৰ ভাল সময়। কিন্তু চাকৰি প্ৰত্যাশী ব্যক্তিসকলৰ বাবে এই বছৰটো যথেষ্ট কষ্টকৰ হ'ব। কৰ্মস্থলত সহকৰ্মী অথবা বিষয়াবৰ্গৰ সৈতে আপোনাৰ মতবিৰোধ হ'ব পাৰে। গতিকে এই বছৰটো আপুনি সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন। নিঃসন্তান দম্পতীৰ বাবে এই বছৰটো খুবেই ভাল। নিঃসন্তান দম্পতীৰ সন্তান লাভৰ যোগ আছে এই বছৰটো। এ নামৰ ব্যক্তিসকলে এই বছৰত ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা আছে। 2023 বৰ্ষটো এ নামৰ ব্যক্তিসকলে আৰ্থিকভাৱে সফল হ'ব। আৰ্থিকভাৱে 2023 বৰ্ষটো এ নামৰ ব্যক্তিসকলৰ বাবে খুবেই ভাল। ৰাজনৈতিক, সাংগঠনিক আৰু সামাজিকভাৱে জড়িত লোকসকলৰ বাবেও 2023 বৰ্ষটো সম্ভাৱনাময়। আপোনাৰ প্ৰভাৱশালী মানুহৰ সান্নিধ্য লাভৰ যোগ আছে। আপুনি নিজৰ হঠকাৰী আৰু একঘেয়ামী চিন্তাধাৰাৰ বাবে হয়তো আপুনি বহু ভাল সুযোগ হেৰুৱাব পাৰে এই বছৰটোত। 2023 বৰ্ষটো পাৰিবাৰিক, সামাজিক অথবা কৰ্মজীৱনত নিজকে সংযত কৰি চলিব। বিবাহিত লোকসকলে নিজৰ পৰিবাৰৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰিব। অবিবাহিত লোকসকলৰ বাবে এই বছৰটোত বিবাহৰ যোগ আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবেও এই বৰ্ষটো নিতান্তই খুবেই ভাল। এ নামৰ শিক্ষাৰ্থীৰ বাবে আগন্তুক বৰ্ষটো বৰ ভাল। শিক্ষাৰ্থীসকলে নতুন সুযোগ পাব, যেনে উচ্চ শিক্ষাৰ লাভ, বিদেশত পঢ়া শুনা কৰাৰ সুযোগ বা স্কলাৰশ্বিপ পোৱাৰ যোগ আছে। সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে এই বছৰটো আপোনাৰ বাবে সোণালী সময়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিব। ধন্যবাদ।